Namaskar, welcome to Sure Success. So dear viewers, already we have discussed indefinite, continuous and perfect. So আজি আমি discuss কৰিবলৈ আহিছো the last topic, tensor, and this is perfect continuous. Present perfect continuous, past perfect continuous and future perfect continuous. So bola আৰম্ভ কৰো. প্ৰথমটো মই লিখিছো যে present perfect continuous. আৰু ইয়াতে এটা মই কাৰণ লিখিছো যে আমি কিহৰ কাৰণে ব্যৱহাৰ কৰো present perfect continuous যে an action originating in the past but continuing in the present পঢ়ি আমি কি বুজিছো যে an action যিকোনো এটা কাম originating in the past শব্দটো অহাৰ লগে লগে আমি গম পাইছো যে আমি অতীতৰ কথা কৈছো originating in the pastত আৰম্ভ হ'ব লাগিব যিকোনো এটা কাম but continuing in the present কিন্তু present বৰ্তমানতো সেই কামটো কিন্তু চলিয়েই থাকিব লাগিব বৰ্তমান সময়তো সেই কামটো কন্টিনিউ হৈ আছে কিন্তু আৰম্ভ হৈছে pastত এনে ক্ষেত্ৰত we have to use present perfect continuous এটা যদি সেন্টেন্স লিখি মই এক্সাম্পল দিও তোমালোকে বেছি ভালকৈ বুজি পাবা ধৰা মই ইয়াতে লিখিলো যে he has been living here for a long time কি লিখিলো যে he has been living here for a long time মানে বহুত for a long time বুলি কোৱাৰ লগে লগে মানে দীঘলীয়া সময় ধৰি তেওঁ ইয়াত বাস কৰিয়ে আছে সোৱা তেওঁ বাস কৰা কামটো তাহানিতেই হৈছে কিন্তু এনে কথা নহয় যে তেওঁ আহি বেলাই জুৱাকালি আহি ইয়াত সেট হল আৰু মই আজি কৈ আছো যে he has been living here for a long time তেওঁ ইয়াত আহি বাসস্থান কৰাৰ সেই কামটো পাষ্টত কাহানিবাতে সংঘটিত হৈছিল আৰু এতিয়া যেতিয়া মই এই কথাটো কৈছো এই মুহূৰ্তটো এই কথাটো কন্টিনিউ হৈ আছে তেওঁ ইয়াত বাস কৰা কামটো হৈ আছে যোনটো কাম তাহানিতে অতীতত কেতিয়াবা সংঘটিত হৈছিল আহি তেওঁ থকা কামটো আৰু এতিয়াও চলিয়ে আছে So he has been living here for a long time. বহুত দিন ধৰি বহুত দীঘলীয়া সময় ধৰি তেওঁ ইয়াত বাস কৰিয়ে আছে বুজি পাইছানে কৰিয়ে আছে তেনেবোৰ ক্ষেত্ৰত we have to use present perfect continuous যেতিয়াই কওঁতাজনে অনুভৱ কৰে যে যিকোনো এটা কাম দীঘলীয়া সময় ধৰি চলিয়ে আছে তেনে ক্ষেত্ৰত আমি ইউজ কৰিব লাগিব perfect continuous এতিয়া মই যে কৈ আছো যে দীঘলীয়া সময় ধৰি বহুত সময় ধৰি এই কথাটো অকমান কনফিউজন এটা আছে এই পারফেক্ট কন্টিনিউয়াস টেন্সটো কি হয় যিগৰাকী মানুহে সেন্টেন্সটো ইউজ কৰি আছে কৈ আছে সেই মানুহগৰাকীৰ পার্সপেক্টিভ অনুযায়ী দেখা যায় মানে মই তোমালোকক এটা যদি উদাহৰণ দিও তেনেহলে তোমালোকে ভালদৰে বুজি পাবা ধৰা কথাটো এনেকুৱা যে মই যে কৈ আছো যে দীঘলীয়া সময় যিগৰাকী মানুহে কথাখিনি কৈছে সেইগৰাকী মানুহৰ বাবে এই সময়ৰ যুগটো বেলেগ বেলেগ হ'ব পাৰে মানে ধৰা মই ৰাতিপুৱা 8টা বা 9টা বজাৰ ভিতৰত শুৱাৰ পৰা উঠো ঠিক আছে গতিকে ৰাতিপুৱা সময়ত ধৰা কোনোবা এগৰাকী মানুহ আহিল আমাৰ ঘৰলৈ আহি মোৰ খবৰ ললে আৰু তেতিয়া মায়ে ক'লে যে তাই শুই আছে যদি সেই মানুহগৰাকী যিগৰাকীয়ে সুধিছে তেওঁ যদি নিজে সদায় ৰাতিপুৱা 8-9 বজাৰ ভিতৰত উঠে সেদিনাখন এক্সেপচনেল হল কিবা বিশেষ কামত আমাৰ ঘৰলৈ আহিল ধৰা সোনকালে উঠি কিন্তু এনে ইউজুৱেলি তেওঁ 8-9 বজাৰ ভিতৰতে উঠে তেতিয়া তেওঁৰ বাবে কি হ'ব কথাটো তাই শুই আছে কিন্তু সেই আলহীগৰাকী যিগৰাকীয়ে মোৰ মাক সুধিছে মই কি কৰি আছো মায়ে ৰিপ্লাই ক'লে তাই শুই আছে সেই মানুহগৰাকী যদি ৰাতিপুৱা 4-5 বজাত উঠে নিজে শুৱাৰ পৰা তেনেহলে তেওঁৰ বাবে ৰিপ্লাইটো কেনেকুৱা হ'ব তাই শুইয়ে আছে Can you identify the difference? বুজি পাইছা গতিকে যিকোনো এটা কাম যিটো কাম কওঁতাজনে ক'ব তেওঁ অনুভৱ কৰিব লাগিব যে বহুত সময় ধৰি কামটো চলি আছে
তেনে ক্ষেত্ৰত তেওঁ ব্যৱহাৰ কৰিব পাৰে পাৰফেক্ট প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস কিন্তু সেই একেটা কথাই কোনোবা এজন ব্যক্তিৰ বাবে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস নহবও পাৰে বুজি পাইছানে ডিফাৰেন্সটো কাৰণ নিজে 8-9 বজাত উঠা মানুহ এগৰাকীৰ বাবে 8-9 বজালৈকে শুই থকা কথাটো ইট ইজ ভেৰি সিম্পল কাৰণ মোক যদি কোনোবাই কয় শুই আছে মোৰ কাৰণে 8-9 বজাটো সিম্পল হ'ব কাৰণ মই নিজে শুই থাকো কিন্তু সেইগৰাকী মানুহ যোন নিজে ৰাতিপুৱাতে উঠে তেওঁৰ বাবে 8-9 বজাটো দুপৰীয়া লিখিয়া হ'বগে গৈ গতিকে তেওঁৰ ৰিপ্লাইটো হ'ব তাই শুইয়ে আছে সো তাই শুই আছে আৰু তাই শুইয়ে আছে দ্যাট ইজ দ্য ডিফাৰেন্স যেতিয়া এইটো আহি যায় বুজি পাইছানে যেতিয়া এইটো আহি যায় তেতিয়াই আমি ক'ব পাৰো যে পারফেক্ট কন্টিনিউয়াস কাৰণ কোনোবা এজনে নিজে 8-9 বজালে শুই থকা ঘটনাটোৰ মানুহজনে ক'ব তাই শুই আছে she is sleeping আৰু যিগৰাকী মানুহ নিজে সোনকালে উঠে তেখেতে ক'ব তাই শুইয়ে আছে and she has been sleeping this is the difference গতিকে এই যে মই দীঘলীয়া সময় বুলি কৈ আছো এই দীঘলীয়া সময়ৰ যুগটো কটা অনুযায়ী বেলেগ বেলেগ হ'ব পাৰে বুজি পালা কথাটো বুজি পালা নিশ্চয় তোমালোকে গতিকে কথা সেইটোৱে যে পৰীক্ষাৰ ক্ষেত্ৰতটো একো অসুবিধা নাই তোমালোকে যেতিয়া স্ট্ৰাকচাৰ দেখিবা বুজি পাই যাবা ইট ইজ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স কিন্তু while using it in a sentence আমি যেতিয়া কথা কওঁতে ব্যৱহাৰ কৰিম যেতিয়াই তোমালোকে অনুভৱ কৰিবা যে যিকোনো এটা ঘটনা দীঘলীয়া সময় ধৰি চলিয়ে আছে তেনে ক্ষেত্ৰত তোমালোকে ইউজ কৰিব পাৰা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস ঠিক আছে এতিয়া আৰু এটা ইয়াৰ লগতে সংগতি থকা আৰু দুটামান কথা কওঁ এখিনি নিশ্চয় বুজিলা মই আৰু দীঘলীয়াকে কৈ মই বৰ নকৰো তোমালোকক এটা মই আৰু দুটামান কথা কওঁ ইয়াৰ লগত সংগতি থকা যে কথাটো হ'ল এই প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াসৰ ক্ষেত্ৰত আমি পৰীক্ষাত অহাখিনি আমি অলৰেডি এখিনি কলো মই অকমান স্পিকিংৰ ক্ষেত্ৰত কৈ আছো আমি কেতিয়া ইউজ কৰিব পাৰো ইউজটো অকল আমি এইটো শিকিলেই নহব আমি কেতিয়া কওঁতেও ব্যৱহাৰ কৰিব পাৰো সেইটোও লগতে শিকি গৈছো যে আমি ধৰা কোনোবা এটা কাম লৈ তুমি বিৰক্ত হৈছা তোমাৰ আমনি লাগি গৈছে তেনে ক্ষেত্ৰতো উই ক্যান ইউজ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস যে অকমান তুমি আমনি লগা হৈছে তোমাৰ যে ইমান সময় যিকোনো এটা কাম বহুত লম্বা সময় ধৰি আমি কৰি দিলে আমাৰ আমনি লাগে নালাগে গতিকে সেই আমনিদায়ক বিৰক্তিকৰ অৱস্থাটো বুজাবৰ বাবেও আমি ব্যৱহাৰ কৰিব পাৰো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস এতিয়া ইয়াতো আকৌ আৰু এটা কথা তোমালোকে মনত ৰাখিব লাগিব যেনেকৈ মই আগতে কৈছিলো দীঘলীয়া সময়টো সকলোৰে বাবে বেলেগ বেলেগ গতিকে সেই বিৰক্তিকৰ অনুভৱটো সকলোৰে বাবে বেলেগ হ'ব পাৰে মানে শুনা মই এতিয়া কথা এটা কৈছো বৰ্ডত মই নাই লিখা মই কৈছো তোমালোকে শুনা ধৰা এনে কথা যে মহাভাৰত চাই ভাল লাগে আমাৰ হয় না নহয় এটা টিভিত দি আছে মহাভাৰত ৰামায়ণ এটা মহাভাৰত যেতিয়া আমি চাই আছো তুমি মহাভাৰত ইমানেই ভাল পোৱা চাবলে সো তুমি দিনটোৰ 2 ঘণ্টা বা 3 ঘণ্টা ধৰি কি কৰি আছা মহাভাৰত খন চাই আছা গতিকে তোমাৰ বাবে হেতু কি হৈছে কোনোবাই ফোন কৰিলে যোন সেই ফোন কলাৰ গৰাকীও মহাভাৰত ভাল পায় কিবা কথা প্ৰসংগ তুলতে তুমি কলা যে মই মহাভাৰত ইমানেই ভাল পাওঁ যে মই 3 ঘণ্টা ধৰি মহাভাৰত চাইয়ে আছো মানে তোমাক হেতুৱে কি দিছে আমোদ দিছে তোমাৰ ভাল লাগিছে তুমি আনন্দিত হৈছা মহাভাৰতখন চাই সেই একেটা কথাই তুমি এই 3-4 ঘণ্টা ধৰি তুমি তোমাৰ ভাল লগা অনুষ্ঠানটো চাই আছা উপভোগ কৰি আছা তোমাৰ বাবে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াসটোৱে সেই সময়ত তোমাক আনন্দ দিছে কিন্তু সেই একেটা কথাই মায়ে তোমাক কি বুলি ক'ব তই ইমান সময় টিভি চাইয়ে আছ বুজিছানে ক্যান ইউ সি দ্য ডিফাৰেন্স মাৰ বাবে সেইটো বিৰক্তিকৰ হৈছে যেটো তোমাৰ বাবে আমোদজনক হৈছে গতিকে সেই ক্ষেত্ৰত মায়ে যেতিয়া ক'লে যে you have been watching TV for 3 hours or 4 hours কিন্তু তোমাৰ ক্ষেত্ৰত হইব তুমি লগৰ গৰাকী কাকো কৈছা যে I have been watching Mahabharata for 3 hours তোমাৰটো সেই আনন্দটো মানে প্ৰতিফলিত হৈছে যত মাৰ বাক্যটোত সেই একে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াসত বিৰক্তিটো প্ৰকাশ পাইছে বুজি পালা আমি কোড ইউজ কৰিব লাগে গতিকে সামাৰি হিচাপে আমি এইটোৱে ক'ব পাৰো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াসৰ ক্ষেত্ৰত যে যিকোনো এটা কাম দীঘলীয়া সময় ধৰি যদি অনুভৱ কৰো হৈ আছে then we have to use present perfect continuous যেনেদৰে মই মাত্ৰ সেন্টেন্সটো লিখিছিলো যে he has been living here for a long time বহুত সময় ধৰি বহুত বছৰ ধৰি বহুত দীঘলীয়া সময় ধৰি তেওঁ ইয়াত বাস কৰিয়ে আছে
ঠিক তেনেদৰে যদি কিবা এটা কথাত আমি বিৰক্তি অনুভৱ কৰো তেতিয়াও আমি ইউজ কৰিব পাৰো আৰু কোনো কথাই দীঘলীয়া সময় ধৰি তুমি কিবা এটা কাম কৰি আছা তুমি আনন্দ পাবৰ বাবে তেতিয়াও আমি ইউজ কৰিব পাৰো কিন্তু কওঁতা গৰাকীৰ পাৰ্সপেক্টিভ বেলেগ বেলেগ হ'ব পাৰে সেই কথাটো মনত ৰাখিবা ঠিক আছে এতিয়া আমি এটা সেন্টেন্স অলৰেডি লিখিলো আৰু এটা মই এটা স্ট্ৰাকচাৰটো লিখি দিছো তাৰ পিছত দুটামান সেন্টেন্স লিখিম বুজিবলৈ সহজ হ'ব গতিকে স্ট্ৰাকচাৰটো কি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছৰ প্ৰথমে আমাক লাগিব উই হ্যাভ টু ইউজ আ সাবজেক্ট ইউজ কৰাৰ পিছত পাৰফেক্ট সোৱা কথাবোৰ অকমান মন দিয়া সহজ হ'ব আমি ইয়াত কি শিকি আছো পারফেক্ট কন্টিনিউয়াস হয় নে নহয় সো পারফেক্টত আমি কি ইউজ কৰিব লাগিছিল হ্যাভ এন্ড হ্যাজ অক্সিলাৰি ভার্বস ইজ নট ইট গতিকে ইয়াতো আমি ইউজ কৰিব লাগিব হ্যাজ নাইবা হ্যাভ দেন কন্টিনিউয়াস ফর্মটো দিবৰ কাৰণে আমি ব্যৱহাৰ কৰিব লাগিব বিন আৰু তাৰ পিছত কন্টিনিউয়াস যেহেতু গতিকে মেইন ভাৰ্বৰ লগত আইএনজি ফর্ম আমি ইউজ কৰিব লাগে that is main verb of ing বুজি পালো এটা সাবজেক্ট then have and has been আৰু main verb of ing গতিকে মই ধৰা এটা সেন্টেন্স লিখিলো যে I have been waiting since 4 o'clock বুজিলানে I have been waiting since 4 o'clock 4 বজাৰ পৰা মই ৰয়ে আছো সোৱা ৰয়ে আছো হলে I am waiting মই ৰয়ে আছো this is the difference I have been waiting since 4 o'clock 4 বজাৰ পৰা বুলি মই ৰয়ে আছো এতিয়া অকমান আগতে যে সেন্টেন্সটো লিখিছিলো মই সেই সেন্টেন্সটো আকৌ একন্তে লিখিম কিয় লিখিম কৈ আছো মই কি লিখিছিলো যে he has been living here for a long time okay so আমি দুটা সেন্টেন্স লিখিলো যে I have been waiting since 4 o'clock 4 বজাৰ পৰা বুলি মই ৰয়ে আছো then he has been living here for a long time বহুত সময় ধৰি বহুত দীঘলীয়া সময় ধৰি তেওঁ ইয়াত বাস কৰিয়ে আছে ঠিক আছে এটা কিয় লিখিলো স্ট্ৰাকচাৰ আমি গম পালো এতিয়া সোৱা দুইটা সেন্টেন্স মন কৰিলে তোমালোকে এটা ডিফাৰেন্স দেখি পাবা কি ডিফাৰেন্স দেখিছা that is the use of for and since দেখিছানে waiting since 4 o'clock since আৰু living here for a long time for আৰু since আমি ইউজ কৰিছো ইয়াতো আমি for ইউজ কৰি দিব পাৰিলেন বা ইয়াতো since ইউজ কৰি দিব পাৰিলেন গতিকে এটা কথা হৈ গল since কেতিয়া ইউজ কৰো for কেতিয়া ইউজ কৰো খুবেই সহজ একদম কনফিউজ হোৱাৰ কোনো দৰকাৰ নাই আমি since কেতিয়া ইউজ কৰো পয়েন্ট অফ টাইম বুজাবৰ বাবে ঠিক আছে লিখি লোৱা পয়েন্ট অফ টাইম যেতিয়া আমি বুজাও তেতিয়া আমি since ইউজ কৰো সো since 4 o'clock দি দিছে পয়েন্ট অফ টাইম 4 o'clock 4 বজাৰ পৰা ৰৈ আছো সময়টো দেখুৱাই দিছে বাট for আমি কেতিয়া ইউজ কৰো for আমি ইউজ কৰো a period of time দুইটাই সময় বুজায় কনফিউজ নহবা যে since আৰু for দুইটাই ইয়াত সময় বুজায় পারফেক্ট কন্টিনিউয়াছত কিন্তু since এ বুজায় পয়েন্ট অফ টাইম নিৰ্দিষ্ট এটা পয়েন্ট দি দিছে ইট হ্যাজ বিন ৰেইনিং সিন্স মানডে যে লাস্ট মানডেৰ পৰা বৰষুণ দিয়ে আছে সিন্স মানডে দি দিছে কিন্তু আমি ইয়াত লিখিছো এটা for এ কি বুজায় পিৰিয়ড অফ টাইম যে হি হ্যাজ বিন লিভিং হিয়াৰ ফৰ আ লং টাইম ইয়াত কোন তাৰিখৰ পৰা কোন চনৰ পৰা আহিছে আমি একো নাজানো কি আমি পয়েন্ট অফ টাইম টু নাজানো ইটস এ পিৰিয়ড অফ টাইম এটা দীঘলীয়া সময় ইটস এ পিৰিয়ড দ্যাটস ওয়াই we are using for বুজি পালা যেটি since আৰু for এটা প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াছৰ লগত ৰিলেটেড কথা এইখিনি যেতিয়াই আমি এই হৈ যায় তেতিয়া আমি ইউজ কৰিব লাগে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াছ আমি 5 দিন ধৰি গ্ৰামাৰ পঢ়িয়ে আছো আমি 5 দিন ধৰি টেন্স পঢ়িয়ে আছো so we have been learning tenses for কিমান দিনৰ পৰা ধৰি পঢ়ি আছো আমি 5 days বুজি পালো so এতিয়া আমি আহিছো
2 নম্বৰটো আহো আমি যে past perfect continuous present পইলো এতিয়া আহো আমি past le এটা চাই লও বলা যে past perfect continuous or uses কি হয় এতিয়া সোয়া মই লিখিছো যে past perfect continuous and the first use an action had been going on at or before some point of time in the past একেবারে টান নহয় প্রেজেন্টত জেনেদৰে পঢ়িছিলো পাষ্টত কোনোবা এটা কাম আৰম্ভ হ'ব লাগিব কোৱাৰ মুহূৰ্তলৈকে সেই কামটো দীঘলীয়া সময় ধৰি চলিয়ে থাকিব লাগিব then we have to use present perfect continuous পাষ্টটো একে পাষ্টত যিকোনো এটা কাম আৰম্ভ হৈ দীঘলীয়া সময় ধৰি চলি পাষ্টতে শেষ হ'ব লাগিব বুজিলানে এই গুটেই পাষ্টৰ কামটো past perfect continuousৰ কামটো পাষ্টতে শেষ হৈ যায় আৰম্ভ পাষ্টত হয় পাষ্টত শেষ হৈ যায় তেনে ক্ষেত্ৰত আমি ইউজ কৰিব লাগিব past perfect continuous এতিয়া সো আমি এটা সেন্টেন্স লিখিছো যে she had been teaching that student since 2006 she had been teaching তাই পঢ়ায়ে আছে had been teaching the student সেই student জনক since কেতিয়াৰ পৰা 2006 ৰ পৰা বুলি তেও পঢ়ায়ে আছে গতিকে তেও পঢ়াবলৈ লোৱা কামটো আৰম্ভ কৰিছিল অতীতত পাষ্টত আৰু student since 2006 তে আৰম্ভ কৰিছিল পঢ়াবলৈ লোৱা কামটো পাষ্টত আৰু সেই কামটো বহুত দিন ধৰি চলিয়ে আছিল আছে নহয় আছিল she had been teaching the students since 2006 ৰ পৰা তেও সেই ষ্টুডেন্ট গৰাকী পঢ়ায়ে আছিল বুজিলো তাত আমি ইউজ কৰিব লাগে past perfect continuous ধৰা মই কলো যে I had been working before he came here তেও ইয়ালৈ অহাৰ আগতে মই কামটো কৰিয়ে আছিলো গতিকে তাত আমি ইউজ কৰিলো past perfect continuous এটা স্ট্ৰাকচাৰটো কি একেবাৰে সহজ প্ৰেজেন্টত যেটো আছিল সেইটোই হয় স্ট্ৰাকচাৰ বাট have আৰু hasৰ সলনি আমি ইউজ কৰিব লাগিব had subject থাকিব then had থাকিব then been আৰু main verbত ing লগাব লাগিব ধৰা he had been working পিছত মই নাই লগা আৰু একো অবজেক্ট যে he had been working তেও কাম কৰিয়ে আছিল বুজি পালো so moving towards future perfect continuous the future perfect continuous কি হয় এতিয়া সোয়া আজি আমাৰ টেন্সৰ একদম লাস্ট টপিক যোনটো হেতু যে future perfect continuous আমি কেতিয়া ইউজ কৰো an action which will be in progress over a period of time that will end in the future একেবাৰে সহজ তান একো নাই ইয়াত কি হ'ব প্ৰেজেন্টত পাষ্টত আৰম্ভ হৈ প্ৰেজেন্টলৈকে চলে পাষ্টত স্টাৰ্ট হৈ পাষ্টতে শেষ হৈ যায় দীঘলীয়া সময় আৰু ফিউচাৰত যিকোনো এটা কাম ফিউচাৰত আৰম্ভ হ'ব ভৱিষ্যতলৈ আৰম্ভ হ'ব আৰু সেই কামটো ভৱিষ্যতলৈ বহুত সময় ধৰি চলিয়ে থাকিব তেনে ক্ষেত্ৰত আমি ইউজ কৰিব লাগিব future perfect continuous এটা মই এক্সাম্পল দিছো তোমালোকক যে by next month we shall have been living here for 4 years কি লিখিছো যে by next month যে অহা মাহৰ পৰা কি হ'ব অহা মাহৰ পৰা যে we shall have been living here for 4 years আমি ইয়াত 4 বছৰৰ কাৰণে বাস কৰিম বাস কৰা কামটো এতিয়ালৈকে হোৱা নাই আমি তাত 4 বছৰৰ কাৰণে সেই জায়গাটোত আমি থাকিম 4 বছৰ এটা দীঘলীয়া সময়ৰ কাৰণে আমি থাকিম আমি আহিম নেক্সট মান্থত অহা মাহত আৰু সেই দীঘলীয়াকৈ 4 বছৰৰ কাৰণে থকা কামটো আমি আৰম্ভ কৰিম তেনে ক্ষেত্ৰত আমি ব্যৱহাৰ কৰো future perfect continuous মানে কথাটো হৈ গল ফিউচাৰত যিকোনো এটা কাম আৰম্ভ হ'ব দীঘলীয়া সময় ধৰি চলি থাকিব তেনে ক্ষেত্ৰতে আমি ব্যৱহাৰ কৰিব লাগিব future perfect continuous বুজিলো এটা যদি আমি স্ট্ৰাকচাৰটো চাই লও যে future perfect continuousৰ স্ট্ৰাকচাৰটো কি তেনেহলে আমাক এটা লাগিব সাবজেক্ট এটা লাগিব দেন আমাক লাগিব ফিউচাৰ যেহেতু গতিকে আমি গম পাইছো যে আমাক ইয়া shall আৰু will লাগিবই লাগিব then we have to use have
as because it is perfect, then continuous form to likhi dia aru buzilu ne subject then shall ba will use koribo lagibo then have been main verb or logot ing যে I shall have been watching TV. I shall have been watching TV. মই TV চাইয়ে থাকিম চাই থকা কামটো হোৱা নাই হ'ব আৰু সেইটো দীঘলীয়া সময় ধৰি হ'ব চাই থাকিম নহয় চাইয়ে থাকিম বুজি পালো সো এটো আছিল আমাৰ লাষ্ট ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস এটা কবলৈ গলে আমি টেন্স কমপ্লিট কৰিলো এতিয়া কথা হল যে মই পঢ়াই শেষ কৰিলো টেন্সৰ ইনডিফিনিটৰ পৰা বুলি পাৰফেক্ট কন্টিনিউয়াসলৈকে প্ৰেজেন্টৰ পৰা বুলি ফিউচাৰলৈকে I have completed মই মোৰ কামটো কৰিলো এতিয়া নাজানো তোমালোকে কিমান দূৰ প্ৰেক্টিস কৰিছা বা ভিডিওবোৰ চাইছা ঘৰতে যত্ন কৰিছা সেইখিনি সম্পূৰ্ণ তোমালোকৰ ওপৰত আমাৰ কাম হৈছে আমাৰ শিকোৱা আমি শিকাইছো তোমালোক মোৰ ইয়াত লগত নাই যে মই তোমালোকক দুসাত লগালো বলে কানত ধৰি শিক তহতে শিকিবই লাগিব সেইটো মই কৰিব নোৱাৰো কিন্তু মই যিমান দূৰ পাৰো I am trying my best to help you তোমালোকক সহায় কৰিবলৈ মই যত্ন কৰিছো আৰু কবলৈ গলে এই ক্ষেত্ৰত অকল মই নহয় বহু শিক্ষকক মই দেখিছো জনে ঘৰত থাকি প্ৰতিগৰাকী ষ্টুডেন্টক হেল্প কৰাৰ বাবে যত্ন কৰি আহিছে কিন্তু কথা হৈ গল যে তোমালোকে এটা সুযোগ পাইছা শিক্ষকসকলৰ পৰা এইখিনি আদায় কৰি লবলৈ তোমালোকে ইয়াৰ কিমান এটা ফায়দা উঠাইছা কিয়া তোমালোকে জানা কিন্তু কথা হৈ গল পঢ়িবা কাৰণ লকডাউন চলি আছে হয় হঠাতে কেতিয়া সিচুৱেচন কি হৈ যায় কোনেও ক'ব নোৱাৰো বলে এনে অৱস্থাৰ মাজতে বলে ডিসিশন লৈ যে আমি পৰীক্ষা পাতিব লাগিব সোশ্যাল ডিস্টেন্সিং মেইনটেইন কৰি তেতিয়া কি কৰিবা নপঢ়াৰ বাবে পস্তাব লাগিব গতিকে মই এটোৱে ৰিকুৱেষ্ট কৰিছো যে ঘৰতে থাকা সকলো ভালে থাকা আৰু পঢ়াশুনাৰ কামবোৰ চলাই যোৱা যিকোনো কনফিউজন আছে ইংলিশক লৈ মোক কমেন্টত জনাবা আৰু বহুত সোনকালে অসমীয়াৰ তোমালোকৰ ক্লাস 10 ৰ আসামিজ প্ৰায় কমপ্লিট হ'বলৈ গৈ আছে যিমান দূৰ গম পাইছো সো অতি সোনকালে 9 আৰু 12 ৰ আসামিজো আমাৰ শিওৰ সাকসেসে তোমালোকৰ বাবে লৈ আনিব আৰু মই বোৰ্ডৰ এক্সামৰ ষ্টুডেন্ট সকলৰ বাবে বিশেষ কাম কৰিব পৰা নাই যদিও মই যত্ন কৰি অতি সোনকালে তোমালোকৰ মেইন টেক্সট সাপ্লিমেন্টাৰী ৰিডাৰ আৰু গ্ৰামাৰটো মই দিয়েই যাম এইবোৰৰ ওপৰতো অলপ কাম কৰিবলৈ মই যত্ন কৰিম সো ঠিক আছে তোমালোক সকলো ঘৰত থাকা কুশলে থাকা আৰু পঢ়াশুনা কৰি থাকা থ্যাংক ইউ সো মাচ